हेलो एवरीवन माने बहुत दिन मूरत आज এটা ভিডিও বনাম বুলি ভাবিছো মানে ৰাজীবুল আছে পথাৰত কাম কৰি মই যা আছো দেখো আছো আপোনালোকে কি কাম কৰি আছে মানে মই বহুত দিন হল ভিডিও দিয়া নাছিলো মানে মই কামত ব্যস্ত হৈছিলো ঘৰৰ কামত সেইটো কাৰণে আৰু ভিডিও পাই থাকিব আজিৰ পৰা মানে মোৰো কামখিনি কৰা হল ঘৰৰ এতিয়া যা আছো মানে মই আছো পথাৰত মানে ৰাজীবুল বিলত যাম বিলত মানে কি কাম কৰি আছে গম নাপাওঁ সি মানে মোক মাতিলে ফোন কৰি কিনে তাতে যা আছো আপোনালোক দেখুৱাই আছো আৰু ৰাজীবুলকো লগ পাই আছে ভিডিওটো চাই দেওয়া হলকে বৰ্তমান মই আহি পালো মানে দেখছে না এইটো ৰাজীবুলৰ খাল মানে এইটো খালত আছে হি এই বিলে বাগে আছে বিলটোত আমি যাই আছো বহুত জায়গা আছে ৰাস্তা প্ৰায় 1 কিলোমিটাৰ হ'ব আৰু যা আছো আপোনালোক চাই দেখিব কি কৰি আছে সব দেখুৱা আছে আজি আপোনালোক এইটো ৰাজীবুলতে পাৰে বুলি ক'ব পাৰি বৰ্তমান তাৰ খালৰ পাৰত উঠছো আৰু আপোনালোক চাই দেখিব মানে গাছ সব ৰাজীবুলৰ গাছ আছে তেন্তৰ গাছ সব মই যা আছো আপোনালোকে চাই দিব ভিডিওটো ৰাজীবুলক বৰ্তমান দেখা নাই সি ফোন কৰিছে মই বিলতে আছো বিলকলৈকে যা আছো আমাৰ ফালে বিল বুলিও কয় আৰু কিছুমানে বাহ বুলিও কয় বাহত যাওঁ পামত যাওঁ পাম বুলিও কয় যা আছো আপোনালোকে চাই থাকিব মানে বিলটো বনা নাই দেখলে বনাব আৰু চাওঁ আপোনালোকে মানে খালত একদম পানী নাই পথাৰত দিবৰ মানে খেতি কৰা নাই খাইনব বোধাই কিবা বনাব 5টা ভালকৈ চাৰা কৰিব গাড়ী সোমাব আপোনালোকে চাই দেখিব মই আহি আছো এতিয়া ৰাজীবুলক দেখা পাইছো মানে কিবা কাম কৰি আছে বহুত জাগা আছো গাইছ ভাগা লাগি গৈছে উপায় নাই আৰু মানে মাতি নাই ফোন কৰি মাতিলে মই আহিলোঁ মই মাতিলোঁ সি যায় এতিয়া মানে অলপ পানী বেছিখিনি পাৰ হ'ব লাগে বোকা আছে বৰ্তমান ফাইনেলি পালোৱে চাই থাকিব চানাখিনি বঢ়িয়াকৈ দিম আৰু আমাৰ তেতিয়া আছে কি চিনে কথাটো এতিয়া মেট্ৰিকটো শেষেই হ'ল প্ৰায় শেষ হ'ল এতিয়া হাউচ চানা মই কেইটামান আনিলোঁ আনি পেলাই মই প্ৰথম চালোঁ আৰু চাই পেলাই মই ইনকি পূৰা ঈদৰ পাছত ইয়াতে বঢ়িয়াকৈ বিল চিল বান্ধি পেলাই বিজনেছখন মই ডাঙৰ কৰিম বুলি হাওৰে প্ৰথমতে মানে কমকৈ আনিছে আৰু কম মানে ঠিকে আছে প্ৰথমতে চব বিজনেছৰে আৰু 50-60 মান আছে আৰু ঠিকে আছে কমত পৰা আৰু ডাঙৰ হ'ব লাগে আৰু বাকী দিয়া আছে ইটো ফালতো আছে কেইটামান ইটো ফালো আছে আপোনালোক দেখুৱাম পিছত বাকী এতিয়া এৰি দিব আপোনালোকে চাই থাকিব বাকী দিবি এতিয়া বঢ়িয়াকৈ মই ইয়াতে দিম এতিয়া আপোনালোক চাই থাকিব মানে চানাইতে এৰি দিব আৰু কিন্তু গাইছ এটা কথা কি মানে চানাইতে এৰি দিব কিন্তু চাই থাকিব লাগিব মানে চিলে কাউৰ আহি নে লৈ যাব এটা নিয়া মানে কিমান জানা 500-600 টকা আস্তে আস্তে দিয়া বয়া বোকা 500-600 টকা মানে গুচি যাব এতিয়া মানে এৰি দিব মানে ভোক লাগছে আটা বাঢ়ি আছে মানে মাকটো আগে যাব প্ৰথমতে তাৰপিছত চলিকেইটাই যাব মাকে আগে আগে চলি বিচি বিছে যা যা ফলকান ডাঙৰ হবি দে মানে এতিয়া বঢ়িয়াকৈ ভাই এটা এতিয়া কাৰণটো টেনচন আছে প্ৰটিনটো বঢ়িয়াকৈ পায় পাবতে মানে পুণ্যি আছে সৰু সৰু এতিয়া থাকিব আৰু এতিয়া শান্তি পাইছি মানে মাকে ভাবি আহিছে মই চলি এতিয়া একো খুৱাব পৰা নাই মোক দাঙি দাঙি লৈছি দূৰ এতিয়া মানে খাদ্যটো খাব বিচাৰি কিনে মাকে দিব এতিয়া বাকী আৰু দেখুৱা আছো আমি কি কৰোঁ আৰু প্ৰায় ৰাধা মই 12টামান বজাত লৈ যাম 12টামান বজাত ঘৰত লৈ যাম আৰু এতিয়া ঘৰত মানে নিব লগা কাৰণটো কি আছে না বহু কষ্ট কৰিব লগা হৈছে বাহটো মাৰা নাই বাহটো ভাবছো মই ঈদৰ পাছত বঢ়িয়াকৈ কমপ্লিট কৰি দিম আৰু ঈদৰ পাছত চবখিনি কমপ্লিট কৰি দিম বাকী থৈ দিলে আৰু আপোনালোক দেখুৱা আছো ভিডিঅ'টো চাই থাকিব সকলোকে এতিয়া বৰ্তমান আমাৰ মানে চাহ বনাবৰ কাৰণে মানে চৌকা বনাই আছে বেলেগ চৌকা বনাইছে কিন্তু ৰাজীবুল চৌকাটো মোৰ বিয়া যদি মোৰ বিয়া হয় তেতিয়াহ'লে মোৰ চৌকা মানে তই খান্দিব লাগিব খান্দিবি না মই আছোঁ এতিয়া মানে ৰেডি কৰি আছে মানে কাম কৰিলে কাম কৰি অলপ মানে খাব লাগিব না ইঞ্জিনটোত মানে যদি গাড়ীত যদি তেল নপৰে আৰু গাড়ী কেনেকৈ চলিব সেইকাৰণে এতিয়া বনাই আছে বাকী চৌকাটো বনাৰ পিছত বাকী মনত আছে বস্তু তাৰপিছত সেইভাগে মানে পানীত বেছে সেইভাগে দংকল এটা আছে দংকলত পানী লৈছে তাৰপিছত এতিয়া বনাই দিব তাৰপিছত আৰু খাই দিয়া মানে আৰু কামত ধৰিব আৰু চাই থাকিব আপোনালোকৰ ভিডিঅ'টো দেখুৱা আছোঁ আমাৰ আহিল পানী লৈছে পানী ক'ৰ পৰা আনিছে নদীৰ পৰা না দংকলৰ পৰা আনিছে পানী দংকলৰ পৰা না আইৰণ আছে নেকি পানী নাইটো পানী আইৰণ নাইটো বঢ়িয়া পানী একদম মিঠা লাগে খাই পানীটো একদম মিঠা পানীটো খাই ভাল চাহ বনাব এইটো মানে পানী নহয় এইটো পানী কিন্তু আনাৰ কাৰণ কি হৈছে খাবৰ কাৰণে আনিছে বাকী গাখীৰ আছে গাখীৰ দিব গাখীৰ বনাব বেলেগখন এখন দি আছে দে এই বেছি দ আছে সিমান দ নালাগে ইমান মানে চাহ আৰু সেইটো হ'ব না চাহ মানে জুগুৰা উঠছে কি বনাবি কি চাহ এতিয়া চাহটো গাখীৰ দিয়া চাহ বনাম
গাখীৰ দিয়া চাব গাখীৰ দিয়া পৰা হৈছে নে না দেওনা নাটা হৈছে না পানীটো পাই উঠাই দাও মই নাজনো তো নাজনা মই গাইছ নাজনো কামাল লগত আছে তেলতে চাই থাক কিনকে চাবা না আৰু কাজি টেঙাৰ পাতো দিম আমি 60 টাকা কাজি টেঙাৰ পাতো দে কাজি টেঙাৰ পাতো দিম ওবা নদে কি চাকু আছে ভাই বম লাগি মানে চাহ বনাব বলে কাজি টেঙাৰ পাত দিব এটাল গাছ আছে কেনে লাগে খাই খাইছে না আগতে খাইছে না আগতে খাইছো মানে আগতে খাইছো বহুত ভাল লাগে এই যি ন এতিয়া বৰ্তমান মানে কাম কৰি আছিল কাম কৰি থাকা মাজতে মানে ভোক লাগিল এই ঘৰৰ পৰা লৈছি যিটো চব জগাল মানে বনাই দিলে এতিয়া মই ভাবিছোঁ মই খাই যাওঁ মই আৰু গাছ মানে কি খাই ভাল পাওঁ আৰু কে ৰাজা চেনি দিও হলিক্স দিবি নেকি হলিক্স নাই চেনিটো চেনি হলিক্সৰ বয়াম চেনি মই প্ৰায় কামতে ইয়াতে আছে বৰ্তমান আছে 2 কাপ চাহ না 2 কাপ চাহ আছে মই কিনকে বনাম এই চেনি দিলো চেনি তো অলপ মিঠা কৰি নেকি মিঠা খাই ভাল পাৰা মিডিয়াম ৰাখ আৰু সুগাৰ আছে মোৰ সুগাৰ আছে চেনি খিনতি বঢ়িয়া চেনি না খাদে ডায়াবেটিছৰ কাৰণে বঢ়িয়া কেতে মই ৰাজা চাপাত দিম চাপাতো দি নেকি চাপাতো দেই চাপাত দিতে কালা কিন্তু প্ৰায় মই চাপাতটো গাখীৰ দিয়া চানা 2 চামুচ চাহটো চবে বনাব নোৱাৰে নেকি চাহটো চবে বনাব পাৰে কিন্তু চবৰে চব সদ নহয় তাৰমানে বস্তু দিয়াৰ লগত কিবা কথা আছে নেকি দিয়াৰ লগত পাৰফেক্ট আছে ইটো এতিয়া মই চাপাত দিছো এতিয়া দেখা নাই আৰু এটা আন্তাজত দিছে আৰু এটা আন্তাজত দিছে আৰু চাপাত দিব লাগিব কে দিব লাগিব চাহ হলে নেকি বা গাইছি দু চাহটো হ'বই ভাই মই গাইছ চাহ হ'বই আৰু দিছে এতিয়া মই যে কৈছিলো ৰাজাটো 2 কাপ চাহ এটা আৰু মই বাৰে দিম 2 কাপ চামজ গিয়া এতে মোৰ ঘৰৰ গাখীৰ দিম 2 কাপ চাহ বাৰে দিম ফাৰ্ষ্ট প্ৰথম মই জুগুৰ অলপ তুই কি গৰুৰ গাখীৰ ইটো আমাৰ জাৰ্চি কলা না গৰুটো বগাটো কলা গৰু গৰু কলা বগালো কিবা আছে নেকি না গাখীৰ তাকো নাই কলাটোৰ সাইজ বেছি ভাল লাগে বগাটোত কৰি না মই ভাবছিলো আগতে কি জানা মোৰ কলা গৰুৰ কলা গাখীৰ হলব এইটো আৰু হ'ব নেকি পাগলা সেইটো বুলি ভাবছিলো সেইটো কোনোদিন নহয় ঐ কি লাগি আছে কি বেটা আছে তামসা কৰি আছে হাল্লা কৰি কে থাকা তই বঢ়িয়াকে কি নিৰল জাগা নিৰলকে থাক এতিয়া এটা বঢ়িয়া চুবুৰা পাগছি মই গাখীৰ দিম ৰাজা গাখীৰ কিন্তু মই এতে প্ৰায় মোৰ হেৰি আছে কিমান 3 কাপ ধৰ আৰু 3 কাপ আৰামত হৈ যাব 3 কাপ 3 দুয়ে 5 কাপ 5 কাপৰ জহাই দিম মই এই মজা কালাৰ আছে এতিয়া বঢ়িয়াকে এইটো দিলো এতিয়া আৰু পাক আহি আছে আৰু পিছত আৰু বেলেগ লাগাব আৰু এতিয়া আৰু পাক আহিব এইটো ধুৱৰিব পাৰা তুই ধুনীয়া এটা এনেকৈ মাৰি থৈ দিলেও কথা নাই ঘৰত ধুম সেই টেকনিক বাকী ইয়াতে মানে জোকালখিনি আশা চাখা বনাম পাছত 2 দিন দেৰিকৈ বনাম আৰু বনাই থাক লাহে লাহে আৰু এতিয়া মানে মাটি দামে থৈ দিছে বস্তুটো হ'ব আগতে বনা আছে সেইটো অলপ পানীৰ কাৰণে অসুবিধা হয় এতিয়া আৰু অলপ চাৰা কৰি দিব দেখুৱা আছোঁ যেতিয়া বিল বনাব আপোনালোকক এই বিলৰ ভিডিঅ' দেখুৱাম মানে খানাও খামতে এতিয়া কাম কৰি আছে আপোনালোকে চাই থাকিব এতিয়া চাহ এতিয়া হ'ব আৰু পিছত খাৱাৰ পিছত আপোনালোক লগ পাই আছোঁ ঠিক আছে বাকী এতিয়া বঢ়িয়াকৈ এতিয়া আছোঁ বিলত বঢ়িয়া শান্ত হাল্লা নাই কি ঠগা ঠাণ্ডা কি ঠগা ঠাণ্ডা আৰু লগতে বোৰে এইকেইটা হাঁহ আছে ইয়াতে বঢ়িয়াকৈ ইয়াতে মানে হেৰি কৰি আছে নাচি আছে আৰু পানীত 50টা পানীত বঢ়িয়াকৈ নাচি আছে আৰু বঢ়িয়া আৰু ইয়াতে থাকিব ভাল লাগে বঢ়িয়া আৰু নিশ্চয় আছে এটা আমৰ গাছ কিবা কালি বহুত জোকাল আছে আৰু চাহ খাওঁ হ'লে প্ৰায় এতিয়া মই যাম এনে অলপ কাম আছে কিবা কামখিনি কৰিব আৰু আপোনালোকে ভিডিঅ'টো চাব একেলগে নিশ্চয় ভাল পাব আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ আমি বেলেগ মানে ক'ৰবাত যাম নেক্সট ভিডিঅ' মানে ইয়াতে হেৰি হ'ব খানাৰ আইটেম এটা হ'ব খানা খাম বুলি কৈ আছা আৰু খানা খাম বঢ়িয়াকৈ খাম খানাটো প্ৰায় খোৱা যাব ইয়াতে কিয় কৈছোঁ ইয়াতে হাঁহ ডাঙৰ কৰিম নিজে হাঁহ পটকৈ লেপ মাৰি দিম পটকৈ খাম ডাইৰেক্ট সেনে চিষ্টেম কৰি দিম কিন্তু ক'ৰবাত 1 মাহ 2 মাহমান যাব লাগিব আৰু ইয়াতে নিশ্চয় হাঁহ চাপা যাব কিন্তু ভাই তই এইটো কৈ দিয়া পাৰা হাঁহ চাহ কিন্তু লাগিলে পাৰা যাব প্ৰায় 3 মাহমান ভিডিঅ' বনাই দিম নহয় যদি হাঁহকেইটা ডাঙৰ হ'ব তেতিয়া বনাই দিম বঢ়িয়া হ'ব তেতিয়াই লাগে আৰু অন্য চাল কম দামত দিম কাৰোবাক যদি 600 লাগে আমি 500 দিম সেনে সেইটো কাম কৰিম হ'ব ঠিক আছে এতিয়া ভিডিঅ'টো আজিলৈ আমাৰ মানে এৰিলোঁ আৰু ভিডিঅ'টো এখিনি ইয়াতে আছিল আপোনালোকে ভালকৈ চাব আৰু যোনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু যোনে ফেচবুকত ফ'ল' কৰা নাই ফ'ল' কৰি দিব একদম আপোনালোকক অনুৰোধ কৰিছোঁ জয় অসম বাই ৰাখি দিলোঁ বাই বাই
বাই বাই দিছে নেকি মোক তোক দিনা তাতে দিছিলোঁ হয় নেকি দে বাই 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 এতিয়া মানে যি জ্বলি আছে শেষ